নমস্কাৰ সকলোলৈকে আশা কৰোঁ সকলো ভালে আছে মই আৰু মোৰ দেহামনু আপোনালোকৰ আশীৰ্বাদত একেবাৰে ভালে আছোঁ চিজ সৰু ল'ৰা ছোৱালীবিলাকৰ লগতে আমি ডাঙৰবোৰেও ভাল পাওঁ ন মই কিন্তু বিৰাট ভাল পাওঁ দেই কিন্তু বজাৰৰ সেই দামী দামী পেকেটছবোৰ আৰু লগতে কিছুমান থাকে একেবাৰে ভেজাল সেইবোৰ নিকিনাকে ঘৰতে একেবাৰে পিয়ৰকে কিদৰেনো চিজ বনাব পাৰি বলক চাওঁ আজি মই 1 লিটাৰ ফুল ফেট মিল্ক লৈছোঁ অলপ সময় ষ্টাৰ কৰিছোঁ 30 ছেকেণ্ড মানৰ কাৰণে গৰম কৰিম চেক কৰিব আঙুলিটো যাতে ধুনীয়াকৈ সোমোৱাব পাৰে এতিয়া 3 চামুচমান ভিনেগাৰ এড কৰি গেছ ফ্লেমটো বন্ধ কৰি দিম দেখিছে এতিয়া গাখীৰখিনি লাহে লাহে ফাটিবলৈ আৰম্ভ কৰিলেই চিজ বনাওঁতে একেবাৰে মনত ৰাখিবলগীয়া কথা যে টেম্পাৰেচাৰ মেটাৰ্ছ মানে গাখীৰখিনি একেবাৰে কুহুমীয়া হৈ থাকোঁতে আমি ফটাব লাগিব হাই টেম্পাৰেচাৰত যদি গাখীৰখিনি ফাটাই তেতিয়াহ'লে চিজ নবনি এয়া বনি যাব পনীৰ এতিয়া এখন চাকনিৰ সহায়ত আমি লাহে লাহে কাৰ্ডেলড মিল্কখিনি উঠাই লওঁ অলপ ষ্ট্ৰেচি যেন দেখিছেই কিন্তু কিছুমান প্ৰচেছ আছে আমি এপ্লাই কৰিব লাগিব তেতিয়াহে বনিব একেবাৰে পাৰফেক্ট চিজ চাকনিৰে ভালদৰে চাকি ল'লোঁ এতিয়া হাতত লৈ স্কুইজ কৰিম যাতে এক্সেছ পানীখিনি ওলাই যায় যিমান পাৰোঁ পানীখিনি উলিয়াই ল'লোঁ এতিয়া 2 মিনিটমানৰ কাৰণে আইচ ৱাটাৰত ৰেষ্ট কৰিবলৈ দিম গাখীৰ ফটোৱাৰ পাছৰ যিখিনি পানী সেইখিনি আমি আকৌ গৰম কৰিম তাত দিছোঁ মই এচামুচ নিমখ ভালদৰে লৰাই দিলোঁ এতিয়া কাৰ্ডেলড মিল্ক বলটো ঠাণ্ডা পানীৰ পৰা উঠাইছোঁ আকৌ এবাৰ চেপি দিছোঁ যাতে এক্সেছ ৱাটাৰখিনি ওলাই যায় আৰু সেই গৰম পানীখিনিত ঢালি দিম ৰাখিম প্ৰায় 5 মিনিটমানৰ কাৰণে চাকনি এখনতে ৰাখিব নহ'লে আকৌ স্প্ৰেড হৈ যোৱা চান্স থাকে পানীখিনি গৰম যে আমি হাতেৰে কৰিবলৈ অলপ অসুবিধা হয় চামুচৰ সহায়ত কৰিলেই হ'ল চামুচৰ সহায়ত ভালদৰে লৰাই মেলি হেঁচি দিছোঁ আৰু এই চাওক ধুনীয়াকৈ চিজলৈ টাৰ্ণ হ'বলৈ আৰম্ভ কৰিছে কোনো কেমিকেলছ কোনো বাহিৰা বস্তু ইয়াত এড কৰা নাই একেবাৰে পিয়ৰ গাখীৰৰ চিজ আপোনালোকে নিজে দেখিয়ে আছে আৰু কিদৰে একেবাৰে ষ্ট্ৰেচি হৈছে আপোনালোকে চাব দেই বহুত গৰম হৈ আছে যে কৰিবলৈ অকণমান অসুবিধা হ'লেও দেখাইছোঁ চব পুনৰ হাতেৰে হেঁচি হেঁচি এক্সেছ পানীখিনি আঁতৰাই দিম আৰু বলটো ৰাখিম প্ৰায় 5 মিনিটৰ কাৰণে আকৌ ঠাণ্ডা পানীত এই প্ৰচেছটো আকৌ এবাৰ ৰিপিট কৰি মনত ৰাখিব দুবাৰতকৈ বেছি কৰিব নালাগে নহ'লে চিজ গৈ ইলাষ্টিকৰ দৰে হ'বগৈ এটা কথা মন কৰিছেনে গৰম পানীত ঢালি দিয়াৰ লগে লগে গাখীৰৰ চানাখিনি মেল্ট হৈ ষ্ট্ৰেচি হৈ যায় আৰু সেই একেখিনিকে ঠাণ্ডা পানীত সোমোৱাই দিয়া লগালগ গোটা বানি যায় আচলতে এইটোৱে হয় প্ৰচেছ পাৰফেক্ট চিজ বনোৱাৰ একেবাৰে সহজ আৰু বনাবলৈও বিৰাট ইণ্টাৰেষ্টিং আৰু ফাইনেলি আমাৰ চিজ ইজ ডান এতিয়া ঠাণ্ডা পানীত ৰাখি ফ্ৰিজত থৈ দিয়ক যেতিয়াই দৰকাৰ হয় উলিয়াওক য'তেই মন যায় নিশ্চিন্ত মনেৰে ব্যৱহাৰ কৰি খাওক কাৰণ এয়া হৈছে আমাৰ হোম মেড চিজ পিচ পিচকৈ কাটি ব্ৰেডৰ ভিতৰত সুমুৱাই মই টোষ্ট কৰি দেখুৱাইছোঁ চব চিজ খাই ভাল পাওঁ যে আৰু তাতে নিজৰ হাতেৰে বনোৱা নিশ্চিন্ত মনেৰে এসোপামান দি দিছোঁ মই লগালগে বনাই দেখালোঁ যে সেইবাবে চিজখিনি ছফ্টে হৈ থাকিল অলপ সময় ফ্ৰিজত ৰাখিলে হাৰ্ড হৈ যাব ৱাও ছ' ষ্ট্ৰেচি এণ্ড ছ' গুড লুকিং টেষ্টটোৰ কথানো মই কি ক'ম বজাৰতকৈ 1000 গুণে ধুনীয়া বনাই খাওক নিশ্চয় গম পাব আন এটা ভিডিঅ'ত আকৌ লগ পাম ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব